জয় জুবিন দা। তো জুবিন দাৰ নাম লৈ আজি প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো ৰাতিপুৱা আজি মাঘৰ বিহুৰ প্ৰথম উৰুকাৰ প্ৰথম দিন। তো আজি আমি গ'লোঁ এইবিলাক কিনিবৰ কাৰণে। তো চিৰা দৈ এইবিলাক কিনি লৈ আহিলোঁ খাবৰ কাৰণে ঘৰত। তাৰপিছত আজি দিনটো আজি 1 তাৰিখ অসমীয়াৰ, তো সেইটো কাৰণে ভাবিছোঁ যে কাপোৰ লৈ আহিছিলোঁ, চুৱেটাৰ কেইটামান লৈ আহিছিলোঁ, 12-15 পিচমান লৈ আহিছিলোঁ। তো এইটো মই মানে আৰু গৈ দুখীয়াক দিম বুলি ভাবিছিলোঁ, তো এইটো মানে লৈ আহিছিলোঁ। তাৰপিছত বস্তুবোৰ ধুনীয়াকৈ জাপিব ল'লোঁ, কাৰণ চব জাপি কিনে এটা দিব দিয়া যাব ন চবতে। তো এনেকুৱাই জাপিব ল'লোঁ। ফাইনেলি বস্তুবিলাক মানে কি জাপা হৈ গ'ল আৰু এনেকুৱা টাইম লাগিছে অকণমান, কিন্তু জাপা হৈ গ'ল। তো ইয়াৰ পিছত আমি এতিয়া মানে কি মই স্কুটিত লৈ যাম। তো স্কুটিত এটা কেৰি বেগ লওঁতে পূৰা ভৰ্তি হৈ গৈছে, আগফালে পিছফালে ডিগ্গিত চবফালে ভৰাই লৈছোঁ আৰু কি ক'ম আৰু। তো এতিয়া যাম আৰু ডেষ্টিনেশ্যন কৰি দিলোঁ বশিষ্ঠ যাম। বশিষ্ঠত মানে কি ভাল লাগিব তাতে যাই কিনে প্ৰথম দিনটোত মানে মানুহৰ কিবা ভাল কাম কৰিলে বহুত ভাল লাগে ন। তো এই পৰা ষ্টাৰ্ট কৰিম। তো এই প্ৰথম দিলে হ'ল আৰু আমাৰ লগত মামা গৈছে, কাকু মামা। তো এওঁ দিব চাউল, তো এই বস্তা ভৰ্তি কৰি চাউল লৈ গৈছে, আজি গৈ দুখীয়াক দিম। তেনেকৈ আমি প্ৰথম বস্তু ওলাই গ'লো, এইবিলাক দেখা পালোঁ বেলুন হেৰি চব বৈছে ধুনীয়াকৈ। তো এনেকৈ যাওঁতে আমি প্ৰথম মানে দেখা পালোঁ এটা অকণমান দুখীয়া মানুহ এটা, মানে মই ক'লোঁ দি দিয়া। মই ফাৰ্ষ্টটো ইয়াতে আমি আৰম্ভ কৰিলোঁ, ছেকেণ্ড এটা, তাৰপিছত আৰু এটা মই, এনেকুৱা এটা কৰি দিওঁতে আৰম্ভ হৈ গ'ল আৰু দিয়াটো আমাৰ। তো মানুহটো ক'লে যে প্লাষ্টিকটো খুলি দিয়ে, আকৌ প্লাষ্টিক দিয়ে ইও দিলে এটা, এনেকৈ চব মানে মিলি দিছিলোঁ আৰু এটাকে। ইমান বস্তু বেগ বহিছে লেটাৰৰ, এনেকুৱা ফল মূল কিবা কিবি এনেকুৱা এটা লাষ্টত মানে কাৰি হৈ গৈছে। মানে মই গৈছোঁ, তো গোটেই বস্তু কাৰি মানে চবেই লৈ গৈছে। তো এনেকৈ আৰু দিলোঁ আৰু একো নাই দিয়ক, দিয়াত দিবলৈ আহিছিলোঁ। তো চাওকচোন কি ডাঙৰ ট্ৰাক আহিছে, লাষ্ট আছিল এইটো, তো এই আৰু দি দিলে আৰু। তাৰপিছত আমি ইয়াৰ পৰা ওলাই গ'লোঁ, জেগাবিলাক চালোঁ, বন্দুক চন্দুক বা কি ওলাইছে, সৰু বাচ্ছা লৈ গ'লে মানে বাছিলে আৰু। লগৰ এটা লগ পালোঁ ইয়াতে, সি চেণ্ডেল দোকান দিছে, আহি আছে বুলি। তাৰপিছত সিহঁতে খালে আইচক্ৰীম ঠাণ্ডাত। তো মই কোৱা নাই, মোৰ কাহ চলি আছে কাৰণে খোৱা নাই। তাৰপিছত মই খালোঁ চাহ, সিহঁতে খালে চাওমিন, ম'ম' কিবা কিবি আৰু আমিতো নাখাওঁ, আমি অকল চাহ খাওঁ। তো চাহ খালোঁ, চাহটো খাই কিনে আৰু ইয়াৰ পৰা মানে যাব লাগিব ঘৰত জল্দি। মামাই এখন দাও ল'লে, বম ডাঙৰ এখন ল'লে, দাওখন ল'লোঁ। তাৰপিছত মাহঁত আহিল সিহঁতৰ ঘৰত। তো মাহঁতৰ কাৰণে সিহঁতে ৰেডি কৰিছে বস্তু। তো ৰেডি চেডি কৰি কিনে মানে দৈ চিৰা চব একদম পুৰা, তাই চাহ বনাই আছে। তো মানে আচলতে মাহঁত অহা কথা আছিল, ৰাতিপুৱা নাহিল। তো এই বাহঁত হয়তো আহিছে খাবৰ কাৰণে মাতাৰ কাৰণে সিহঁতে হাঁহি কিনে কৈ আছে খাবৰ কাৰণে মাতিছে। তো খোৱা চোৱা দেখালোঁ আৰু অলপমান, তো দেখাব নালাগে। তাৰপিছত আৰু সিহঁতক বাই দিলোঁ, তো সিহঁতৰ ঘৰত যাওক, তো আমিও ঘৰত যাওক। তো